তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ চবৰে ভাল না কি কোৱা? আশা কৰোঁ চবৰে ভাল। আৰু মোৰতো খোজা নিচিনাকৈ জুই স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে নাৰ্ভাছ ৰাফা, মানে আজি আমাৰ ৰামা সমাজৰ মানে কিবা হয় কি জামান মিটিং বুলি কৈ আমি সেইটো আপোনালোকক আজি দেখাই যাই আছোঁ। আপোনালোকে ভালকৈ চাই থাকক না কি কোৱা? আৰু হিয়া গাইছ, আমি ইয়াতে মানুহ লগ পাই গ'লোঁ। ৰাইট চাইডত আছে অমল দা আৰু লেফ্ট চাইডত আছে মুকুন্দ দা। আজি দিনটো বেছি গৰমো নহয় ঠাণ্ডাও নহয়, বহুত ভালেই লাগি আছে, সেইকাৰণে যাই আছোঁ। আৰু গাইছ, মিটিংটো হৈছে কাকোপাৰা বৰদল জামাতৰ মানে কাঠলগুৰিত হৈছে এইটো মিটিংটো। আপোনালোকে ভালকৈ চাই থাকক, আমি লাহে লাহে খোজকাঢ়ি যাই আছোঁ। আৰু ফাইনেলি এইটো মিটিঙৰ ঠাইখনটো এতিয়া পাওঁ আৰু তাতে যাই কিনে কেনেকুৱা হয় মিটিংবিলাক চাই থাকক। তো গাইছ, ফাইনেলি বহি ল'লোঁ এইখন, আপোনালোকে ভালকৈ চাই থাকক। Yang tongkhan, sarean tongkhan ani mule. তো গাইছ, এনেকৈ 4 ঘণ্টামান মিটিং হোৱাৰ পিছত লাষ্টত এটা গীত গাব আৰু তাৰ পৰা মিটিংটো চেছ হ'ব। সেইকাৰণে সেইটো গানটো এতিয়া গাব, আপোনালোকে দেখাই আছোঁ, আপোনালোকে ভালকৈ চাই থাককচোন। তো গাইছ, এতিয়া মিটিংটো পূৰা চেছ হ'ল, এতিয়া ঘৰত যাই আছোঁ। আপোনালোকে চাই কেনে পালে যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে ঘণ্টা পৰ্যন্ত টিভি দিবলৈ পাহৰি নাযাব। মিটিংটো হৈছিলে এইটো জেগাত, সেইটো নাই। তো গাইছ, তেতিয়াহ'লে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ।